অন্তিম দিনাও অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভত উত্তাল শিলচৰ। আজি পুৱা 10 বজাৰ পৰা মহিলাসকল সমবেত হয়। দুপৰীয়া 2 বজালৈকে প্ৰায় 3000 মহিলাই নিজৰ দাবীত গীত গাই ধমাল নৃত্য কৰি সমগ্ৰ অঞ্চলটো উত্তাল কৰি ৰাখে। আজি চতুৰ্থ তথা অন্তিম দিনাও অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ৰাজ্যজুৰি অব্যাহত ৰাখে প্ৰতিবাদ। শিলচৰৰ মেহেৰপুৰৰ ICDSৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰায় 3000 কৰ্মী আৰু সহায়িকাৰ উপস্থিতিয়ে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি উত্তাল কৰি ৰাখে। উল্লেখ্য যে 23 মে'ৰ পৰা সমগ্ৰ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে ভিপ দাবীৰ ভিত্তিত 4দিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল। বিগত 3 দিন ধৰি শিলচৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন এলেকাৰ পৰা অহা কৰ্মী আৰু সহায়িকাসকলে। প্ৰতিদিনে 300ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদত। তেওঁলোকৰ অভিযোগ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক কীটদাসৰ দৰে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছে। শিশু কল্যাণৰ নিৰ্ধাৰিত কামৰ বাহিৰেও তেওঁলোকে নিৰ্ধাৰিত সময়ৰ বাহিৰত লোকপিয়লৰ কাম, ভোটাৰ তালিকাৰ কাম আৰু বিভিন্ন কাম কৰিব লগা হয়। কিন্তু ধাৰাবাহিক আন্দোলনৰ পিছতো কৰ্মী আৰু সহায়িকাৰ দৰমহা চৰকাৰে ঘোষণা কৰা ন্যূনতম মজুৰিৰ আধাহে। অংগনবাড়ী কেন্দ্ৰসমূহ সংস্কাৰ কৰা হোৱা নাই, অস্বাস্থ্যকৰ অৱস্থা, অৱসৰপ্ৰাপ্ত কৰ্মীক এককালীন ধন দিয়া হোৱা নাই। কিন্তু চৰকাৰে এটাৰ পাছত আনটো প্ৰকল্প ঘোষণা কৰি চমক সৃষ্টি কৰিছে। আজি পুৱা 10 বজাৰ পৰা মহিলাসকল সমবেত হয়। দুপৰীয়া 2 বজালৈকে প্ৰায় 3000 মহিলাই নিজৰ দাবীত গীত গাই ধমাল নৃত্য কৰি সমগ্ৰ অঞ্চলটো উত্তাল কৰি ৰাখে।